বহুত ভাল লাগিছে যে মোৰ আজি এই সপোন পূৰ্ণ হ'ল তাকে মই বহুত সুখী হৈছো লোকল আজিৰ যুগতো চৰকাৰী বিদ্যালয়ত পঢ়ি সৰ্বভাৰতীয় পৰ্যায়ৰ যিকোনো পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় আপোনাৰ ল'ৰা ছোৱালীবিলাক ডাক্তৰ ইঞ্জিনিয়াৰ এনেকুৱাবিলাক হ'ব পাৰিবনে নোৱাৰে আপোনাৰ বাৰু চিন্তা আছে নেকি কিন্তু এই কথাষাৰ ভুল বুলি প্ৰমাণ কৰিবৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কিয়নো আজি মই আপোনালোকৰ আগত এনেকুৱা এগৰাকী ছাত্ৰীক চিনাকি কৰি দিব বিচাৰিছোঁ যিগৰাকী ছাত্ৰীৰ পিতৃ হৈছে পেছাগতভাৱে এজন ই ৰিক্সা চালক আৰু কৃষক আৰু এই ছাত্ৰীগৰাকীয়ে চৰকাৰী বিদ্যালয়ত পঢ়ি আজি বিচাৰি থকা নিজৰ সেই লক্ষ্যত আজি উপনীত হৈছে হয় মই আজি আপোনালোকক লৈ আহিছোঁ শিৱসাগৰ জিলাৰ ধোপাবৰ মৌজাৰ চেতিয়া সন্দিকৈ গাঁৱৰ ৰঞ্জিত সন্দিকৈ ঘৰলৈ এই ৰঞ্জিত সন্দিকৈৰ জীয়েক হৈছে অনন্যা সন্দিকৈ এই অনন্যা সন্দিকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ যি নীট পৰীক্ষাত অতি সফলতাৰে উত্তীৰ্ণ হৈ বৰ্তমান লখিমপুৰ মেডিকেল কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হৈছে অনন্যা সন্দিকৈ আপোনালোকৰ আগত অকণমান চিনাকি কৰি দি মই আপোনালোকৰ আগত জনাব বিচাৰিছোঁ কেনেকৈ ছাত্ৰীগৰাকীয়ে নিজকে প্ৰস্তুত কৰিছিল নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে বলক তেনেহ'লে মোৰ এই ভিডিঅ'টোৰ মাধ্যমেদি অনন্যা সন্দিকৈৰ মুখেদি কিছু কথা আমি জানিবলৈ চেষ্টা কৰোঁ এতিয়া জীয়েকে ডাক্তৰ হ'ব আপোনাৰ কেনেকুৱা লাগিছে মনটো ভালেই লাগিছে মনটো ভালেই লাগিছে অঁ তাইক এইভাগে আপুনি আশা কৰিছিলেনে তাই মাজে মাজে কৈ থাকে হ'ম বুলি সেইবুলিয়ে আমি ভাবিছিলোঁ আৰু তাই কৈছিলোঁ যে পঢ়া শুনাটো আগবাঢ়ি যায় তেতিয়াহে সফলতা আগবাঢ়িব বুলি আমি কৈছিলোঁ দুইজনে অঁ হয় নি আপোনাৰ আশা আছিলে নাই আছিলে আশা আছিলে আপুনি মাক হিচাপে আজি কেনেকুৱা পাইছে মই বহুত সুখী হৈছোঁ সুখী হৈছে ছোৱালীক কি বুলি আশীৰ্বাদ দিছে তুমি আগলৈ আৰু আগবাঢ়ি যোৱা বুলি মই আশীৰ্বাদ দিছে আৰু আপুনি এয়া আছে বৰমাক স্বভাৱটো সৰুৰ পৰা কেনেকুৱা আছিলে সৰুৰ পৰা এনেকুৱা অমায়িক আছিলে অমায়িক কোনোদিন কাৰো কথা অৱহেলা নকৰে কাৰো মানে বেয়া কথা নামাতে আজিলৈকে তাইক ক'ব নোৱাৰো যে তাই কোনোবা এটা দুষ্টামি কৰিছে বুলি এনেকুৱাই অমায়িক আছিলে নহয় সিহঁতে য'ত বহি থাক বুলি ত'ত বহি থকা আছে মোৰ কাষত আছে অনন্যা সন্দিকৈ মই আজি অনন্যা সন্দিকৈৰ ঘৰত এইকাৰণে উপস্থিত আছোঁ আপোনালোকক মই জনাবলৈ বিচাৰিছোঁ যে মোৰ এই ভিডিঅ'টোৰ মাধ্যমেদি এই অনন্যা সন্দিকৈয়ে সদ্য যিটো সৰ্বভাৰতীয় পৰ্যায়ৰ যিটো নীট পৰীক্ষা সেই নীট পৰীক্ষাত অতি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে এই লক্ষ্য পাবৰ কাৰণে যিমানখিনি কষ্ট কৰিছিল আজি আপোনালোকৰ আগত অকণমান মোৰ এই ভিডিঅ'টোৰ মাধ্যমেদি মই আপোনালোকক জনাব এতিয়া তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন আজি যিটো তুমি খবৰ পালা ৰিজাল্ট পালা হয় মোৰ বহুত ভাল লাগিছে যে মোৰ আজি এই সপোন পূৰ্ণ হ'ল তাকে মই বহুত সুখী হৈছো আমিও সঁচাকৈ সুখী হৈছোঁ তুমি এইটো কথা কোৱাচোন তুমি কেতিয়াৰ পৰা এজন চিকিৎসক হোৱাৰ এই মানসিকতাটো তোমাৰ আহিলে মোৰ সৰুৰ পৰাই আছিলে সপোন যে ডক্তৰ এজন বনিম বুলি তাৰ পৰা তেনেকৈ মই পঢ়ি গ'লো আৰু মই পাৰিম বুলি ভাবিলো নিজকে তোমাক কোনোবাই সপোন দেখুৱাইছিল নে তুমি নিজে সপোনটো ৰচিলা নিজে সপোন ৰচিছিলো জীৱনৰ প্ৰথম তুমি কোন স্কুলত পঢ়িছিলা মই প্ৰথম 360 নং বাঁহগড় এল পি স্কুলত পঢ়িছিলো তাৰ পৰা মই ঢেকিয়ালপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত লৈছিলো তাৰ পৰা মই জৱাহৰ নবোদয় বিদ্যালয়ত তাত মই পালো সেইকাৰণে তাৰ পৰা 6ৰ পৰা 12লৈকে পঢ়িলো তাতে পঢ়িলা নিজৰ যিটো লক্ষ্য প্ৰাপ্তিৰ কাৰণে মাধ্যমটো হেঙাৰ হ'ব পাৰে নেকি নোৱাৰে কেতিয়াও নোৱাৰে সপোন দেখিলে সেইটো নিশ্চয় পূৰ্ণ হ'ব বুলি মই ভাবো আৰু তাৰ কাৰণে কষ্ট কৰিব লাগিব মই সেইটোৱে ভাবো তাৰমানে তুমি কোচিং লৈছিলা নেকি এই নীট পৰীক্ষাটোৰ কাৰণে হয় লৈছিলো পাৰ্থকিজ হাঁচুৰত লৈছিলো শিক্ষা ক্ষেত্ৰখনত তোমাক কোনে কেনেকে সহায় কৰিছে তুমি মোৰ সম্পূৰ্ণ পৰিয়াল জড়িত হৈ আছে মোৰ মা দেউতা দাদা বৰ্তা বমা বা ওচৰ চুবুৰীয়া সকলোখিনি তাত মোক সহায় কৰিছে এই পৰীক্ষাটো এইটো কেইবাৰ তুমি ট্ৰাই কৰিছা এইটো প্ৰথম নে দ্বিতীয় মই দ্বিতীয়বাৰ কৰিছা তুমি এই পৰীক্ষাটো দিবলৈ তুমি যাওঁতে কেনেকুৱা ধৰণৰ কষ্ট কৰিব লগা হৈছে দিন ৰাতি চিনচাপ নোহোৱাকৈ মই বহুত পঢ়িবলৈ যত্ন কৰিছিলো যাতে তাত কোনো ডিষ্ট্ৰেকশ্যনছ নাহে মই প্ৰায়খিনি সময় অকল নিজৰ কিতাপৰ লগতে জড়িত হৈ আছিলো কুৱেশ্যনছ কৰিছিলো বহুত মক টেষ্ট দিছিলো তেনেকে মোৰ ফিজিক্সৱালা এপৰ পৰা মই কুৱেশ্যন বহুত কৰিছিলো তেনেকৰে মই পঢ়িছিলো আৰু তাৰপিছত মোৰ এটা মনলৈ আহিছে যে আজিকালি ল'ৰা ছোৱালীবিলাকে সততে মোবাইল খুব ব্যৱহাৰ কৰে তোমাৰ মোবাইল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত তোমাৰ কেনেকুৱা ধৰণৰ মানে অভিজ্ঞতা 12লৈকেতো আমাৰ এলাউড নাছিলেই ফোন তাৰ পৰা মই কোচিং লওঁতে এই ফিজিক্সৱালা এপৰ পৰা মই বহুতখিনি তাৰ পৰা সহায় লৈছিলো বাকী ছ'চিয়েল মিডিয়া মোৰ একো নাছিলে এইবোৰ ফেচবুক মানে এইবিলাক নাছিলে এতিয়া আছে না এতিয়া আছে কেতিয়া খুলিলা এতিয়া নিট দিয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এইটো এটা অত্যন্ত প্ৰয়োজনীয় মানে কথা বুলি ভাবিছো তুমি মেট্ৰিক পৰীক্ষা কিমান শতাংশলৈ পাছ কৰিছিলা মই 91.3 হায়াৰ সেকেন্ডাৰী 85.6 যথেষ্ট মেধাৱী এগৰাকী ছাত্ৰী অনন্যা আৰু তুমি আমাৰ আহি থকা যিসকল নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিবা আশা ক'বা নেকি হয় চেষ্টা কৰিলে
সদায় সপোনটো পূৰ্ণ হ'বই খালি আমি বহুত কষ্ট কৰিব লাগিব বহুত ত্যাগ কৰিব লাগিব বহুতখিনি বস্তু আমি ত্যাগ কৰিব লাগে লাইক পঢ়িবলৈ আৰু কষ্ট কৰিলে নিশ্চয় সপোনটো পূৰ্ণ হ'বই আৰু প্ৰায় মানে সদায় কনচিষ্টেঞ্চি মেইনটেইন কৰিব লাগে সদায় পঢ়িবই লাগে যিয়ে নহওক বেমাৰেই হওক কিবা বেলেগ প্ৰব্লেমেই হওক সদায় অলপ অলপ পঢ়িবই লাগে যিটো সময় হয় সেইটোতে সদায় আৰু আজি যি পঢ়িম সেইটো সদায় আগতে ভাবি থ'ব লাগে যাতে আজি সেইখিনি কমপ্লিট কৰিব পাৰোঁ আৰু পঢ়ি যোৱাৰ লগত নহয় আগতে সেইটো প্লেনিং কৰিব লাগে আজি কাইলৈ যিখিনি পঢ়িম আজি সেইখিনি ভাবিব লাগে তেনেদৰে কৰি গ'লে আৰু কুৱেশ্যন বহুত কৰিব লাগিব লগতে মক টেষ্টটো বহুত দিব লাগিব আৰু যিয়ে অকল মেডিকেলতে নহয় সকলোখিনিতে বহুত কষ্ট কৰিব লাগে আৰু সপোনটো এনেও হ'বই কিমান সময় পঢ়িছিলা মই এভাৰেজ 7-8 আৱাৰ্ছ পঢ়িছিলোঁ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী আগতে প্ৰাইভেট টিউশ্যন এনেকুৱাবিলাক নাই ক'তো লোৱা নাই নাই লোৱা তুমি মেট্ৰিকৰ সময়তো লোৱা নাছিলা নাই লোৱা ন মেডিকেল কোনখন মেডিকেলত চিট পাইছা মই লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলত পাইছোঁ হস্পিটেলত পাইছা ন কি ডক্টৰ হ'বলৈ মন আছে মোৰ এজন কাৰ্ডিঅলজিষ্ট হ'বলৈ মন আছে হাৰ্টৰ কাৰ্ডিঅলজিষ্ট হ'বলৈ মন আছে আমি ভৱিষ্যত জীৱনত তেনেহ'লে অনন্যাক এগৰাকী হৃদৰোগৰ চিকিৎসক হিচাপে আমি নিশ্চয় আশা কৰিছোঁ আৰু এগৰাকী ভাল চিকিৎসক হওক অসমৰ নাম জ্বলা চিকিৎসক হওক ৰোগীসকলক সেৱা হিচাপে আগবঢ়াই লৈ যাব পাৰে আৰু ধন্যবাদ তোমাক লগ পাই ভাল লাগিলে তোমাৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ ঠিক আছে